মানে ৰাতিপুৱাই মাৰপিট আৰম্ভ কৰে 7টা বজাতে মাৰিব লৈছিলে ডিঙিত চেপা মাৰি ধৰিছিলে অলপমান সাইকোলজিক্যাল প্ৰবলেম আছে চাগে তেখেতৰ ৰাতি ঠিকই আছিলে ৰাতিপুৱা 5টা বজাত তেখেতে কিবা কিবি আসন চাখন কৰে ময়ো অলপমান কৰিব লৈছিলোঁ বিনা কাৰণত মোক আকৌ উল্টা পুল্টা কুৱেশ্যন কৰি মোক মাৰিবই ল'লে মই কৈছোঁ হে তোৰ মাৰ খাই থাকিম নেকি আৰু বিনা কাৰণত একোৱে নকৰোঁ ভাত ৰান্ধি বহি আছোঁ ইয়াতে গুচি আহিলোঁ আৰু নাথাকোঁ মই নোৱাৰোঁ আৰু কিন্তু মৰি যাব লাগিব জীৱনটো বিৰাট জটিল সেইটোৱে বুজি পালোঁ আৰু মই ভাবোঁ যে মানুহ যিমান হয়তো বেছি কোমল অন্তৰৰ হৈ আজিৰ তাৰিখত লাভ নাই মানুহে হয়তো ভাবিব পাৰে অসমৰে ল'ৰা নাপালি নেকি কিবা নাপালি নেকি অসমৰ ল'ৰাৰ লগতেতো বিয়া হ'ম বুলি ভাবি আছিলোঁ তেতিয়ানো কি হ'ল সমূহ অসমবাসী ৰাইজক মই এটা সৰুকৈ এটা ৰিকুৱেষ্ট খুজিছোঁ ৰিকুৱেষ্ট প্লিজ আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব দেই প্লিজ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব দেই তো কাৰণ কেলৈ মই এই শ্যামন্তিকা এইটো ইণ্টাৰভিউটো মই মানে কালি ৰাতি চাইছিলোঁ দেই শ্যামন্তিকাৰ ইণ্টাৰভিউটো চাই পিনে মোৰ একদম বহুত দুখ লাগিলে মানে মোৰ ইমান দুখ লাগিলে মানে মানুহৰ জীৱনত কেনেকুৱা ধৰণৰ সমস্যা আহি যায় মানুহৰ জীৱনত তো মই মানে ইণ্টাৰভিউটো চাই মানে ৰ'ব নোৱাৰিলোঁ মানে মোৰ এনেকুৱা দুখ লাগিলে দেই মই কিন্তু ৰ'ব নোৱাৰিলোঁ কিন্তু মই এটা আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ মুঠত সৰুকৈ এটা ৰিকুৱেষ্ট খুজিছোঁ দেই আপোনালোকে এই ৰিকুৱেষ্টটো কিন্তু মানিব দেই এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই একদম নকৰিলে মোৰ কিন্তু একদম বহুত দুখ লাগিব মনটো দেই তো কি হ'ল দেই মই মানে সেই একদম জানমণি দিনৰ পৰাই মই একদম মানে একদম মই ফ'ল' কৰি আহিছোঁ মই একদম জানমণি থাকে সৌহিদিনা আবেলি পৰত আপোনালোকে চবেই শুনিছে তো পানী অনা নৈ ৰেঘাটত জোকে ধৰিছিলে তোমাৰ ভৰিৰ কলা ফুলত আপোনালোকেতো চবেই এই গানটো শুনিছে তো মই সেই গানটোৰ পৰা মানে মই জানমণিক ফ'ল' কৰি আহিছোঁ তো মানে একো মাধ্যমো নাই যোগাযোগ কৰিবৰ কাৰণে মানে কথা পতা কোনো হেৰিয়ে নাই আৰু মানে একো আগতেতো মানে মোবাইল চোবাইলো নাছিলে মানে আগতে তো এনেকৈ ফ'ল' কৰি মনত ভাবি থকা ভাগে ৰখি গ'ল কথাটো তো মানে এতিয়া এটা মই মাধ্যম পাইছোঁ যিহেতুকে মোৰ এই ইউটিউব চেনেলটো খুলি লৈছোঁ তাৰপিছত এইটো এটা মোৰ এটা মাধ্যম হৈ গ'ল মোৰ এই ইউটিউব চেনেলৰ যোগেদিয়ে মই এটা মানে আপোনালোকক অনুৰোধ কৰিছোঁ কিন্তু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই তো এই ভিডিঅ'টো মুঠত আপোনালোকে এনেকুৱা শ্বেয়াৰ কৰিব যাতে জানমণিয়ে মোৰ এই ভিডিঅ'টো পায়গৈ দেই পাব লাগিব কিন্তু আপোনালোকে এইটো সহায় কৰিব দেই তো মই এটা হাত যোগাই কৈছোঁ তো মই জানমণিক মই বিয়া পাতিম মই জানমণিক বহুত ভাল পাওঁ তো মই একদম পূৰা অ'পেন কৈছোঁ আৰু আপোনালোকেতো জানেই মই যি কওঁ একদম মানে খোলাখুলিকৈ কথাখিনি কওঁ মানে অ'পেন আৰু ন মানে আৰু ভাল পোৱাটো কোনো ডাঙৰ কথা নহয় ভাল চবকে পায় কিন্তু মই ডাইৰেক্ট অ'পেন কৈছোঁ মই জানমণিক মই বিয়া পাতিম মই একদম ডাইৰেক্ট কৈছোঁ ছ'চিয়েল মিডিয়ামৰ যোগেদি মই এইটো প্ৰপ'জ কৰিছোঁ যাতে প্ৰপ'জটো একচেপ্ট কৰে নকৰে কিন্তু জানমণিয়ে জানিব এইটো কৰে নকৰে কিন্তু মই মোৰ ফালৰ পৰা এইটো ডাইৰেক্ট কৈছোঁ মই জানমণিক মই বিয়া পাতিম তো আপোনালোকে খালী জানমণিক মোৰ এই ভিডিঅ'টো ডিষ্ট্ৰিবিউচন কৰাবগৈ আপোনালোকে শ্বেয়াৰ কৰিব দেই তো মই অনুৰোধ কৰি কৈছোঁ কাৰণ কেলৈ খালী আকৌ মই অকণমান দুখীয়া আকৌ দেই মানে পইচা পাতি অকণমান দিগদাৰ হয় বাৰু মই খেতি চেতি কৰোঁ খালী জানমণিয়ে এতিয়া কি ভাবে আৰু কিন্তু মই হ'লে আকৌ মই কৈছোঁ একদম বিয়া পাতিবলৈ মই ৰাজি আছোঁ তো মোক যেনে দেখিবলৈ ভাল লাগে নাজানো কিন্তু মই নিজকে বহুত ভাল পাওঁ নিজৰ চেহেৰাটো বহুত কাৰণ কেলৈ মই নিজৰ চেহেৰাটো বহুত ভাল পাওঁ কিন্তু জানমণিয়ে পৰা পচন্দ কৰে নকৰে মই কিন্তু জানমণিক বহুত পচন্দ কৰোঁ বেলেগ ভাল পাওঁ মানে মই শকত পাকত এনেকৈ শকত পাকত মানে বগা মই এনেকুৱাই বিচাৰি আছিলোঁ কিন্তু ইমান দুখ ন সেইকাৰণে দুখৰ কাৰণে মই এতিয়া দুখৰ সমভাগী হ'ম মই জানমণিক বিয়া পাতিম তো খালি আপোনালোকে একদম এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই সঁচাই কৈ আছোঁ মই কিন্তু এনেই ধেমালিত কৈ আছোঁ বা কিবা কৈ আছোঁ বুলি আপোনালোকে নাভাবিব একদম সঁচা কথা কৈছোঁ মই একদম মানে জানমণি যদি ৰাজি হয় কিন্তু মই জানমণিক বিয়া পাতিম দেই সঁচা কথা কৈছোঁ খালি আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰি দিব খালি এটা কথা মই খেতিহে কৰোঁ আকৌ দেই মানে এই বোকা পানী গুণটো ল'ব পৰা পাৰিব নোৱাৰে এতিয়া জানমণিয়ে আপোনালোক চাই এইবোৰ আমাৰ মাটি হয় এইবোৰ এতিয়া হাল বোৱাব লাগিব এতিয়া এডোখৰ হাল বোৱালোঁ তাৰপিছত এডোখৰ পানী নাই আৰু পানী হ'লে একেচতে হাল বোৱাই দিম একেচতে হাল চাল বোৱাই ৰুবলৈ দিম আৰু তো সেইটো কাৰণে কৈছোঁ পাছত বাৰু টেনশ্যন নাই ন পইচা পাতি হ'বই বাৰু টেনশ্যন সুখত থাকিবলৈ পাব একো টেনশ্যন নাই আকৌ দেই মই এইটো নিজৰ ওপৰত দৃঢ় বিশ্বাস থাকিলে মানে চব কাম কৰিব পাৰে বুলি কথা এষাৰ আছে নহয় জানমণি একদম তুমি চিন্তাই নকৰিবা মই ক'লোঁ নাই মই পাছত একদম পূৰা তোমাৰ সুখত আহিম খালি প্ৰথমতে আহি পিনে হ'লে কিন্তু অকণমান খেতিত ৰোৱা চোৱা কৰিব লাগিব দেই
মই পাছত কিন্তু টেনশ্যন লোৱা নাই, মই এইটো নিজৰ ওপৰত বিশ্বাস আছে। মই একদম মানে আমাৰ ঘৰ যেনিবা গোলাঘাট ডিষ্ট্ৰিক্ট মেৰাপানী 1 নম্বৰ ওপৰত আনি থয়, মই এইটো টৰানি গাঁৱত মই 1 নম্বৰত ধনী মানুহ হ'ম। মানে এইটোৱে অকল যেন ধন টকা পইচা গোটাই যেন মই নিজৰ কাৰণে ধনী সেইটো কথা নহয়। মই নিজৰ লগতেও মই আনৰ কথাও চিন্তা কৰিম, মানে সমাজৰ কথাও চিন্তা কৰিম। তো মই তেনেকৈ মোৰতো নিজৰ ওপৰত দৃঢ় বিশ্বাস। লাগিলে এতিয়া লাগিলে বিয়া নাপাতিলেও নাই, লাগিলে মোৰ লগত যোগাযোগটো ৰাখিলেও হ'ব, লাগিলে ধনী হ'লে আহিবা হ'লতো। তো সেইটো কাৰণে কৈছোঁ মই। কিন্তু এই কথাষাৰ আকৌ মই এইটো প্ৰপ'জেলটো দিছোঁ যেন মই এইটো জানমণিক মই বহুত ভাল পাওঁ। আই লাভ ইউ জানমণি। মই জানমণিক বিয়া পাতিম। তো আপোনালোকে খালি একদম ভিডিঅ'টো খালি শ্বেয়াৰ কৰিব দেই, শ্বেয়াৰ নকৰাকৈ নাথাকিব। মই ডাইৰেক্ট কৈছোঁ, ছ'চিয়েল মাধ্যমৰ যোগেদি ডাইৰেক্ট অ'পেন কৈছোঁ, একদম ডাইৰেক্ট কৈছোঁ। তো মানে এনেকুৱা মানে গম পাইছে নাই মানুহৰ জীৱনত, গম পালে নাই। তো এতিয়া মই জানমণিক ভাবি আছিলোঁ দেই, মানে চেমন্তিকাক ভাবি আছোঁ যেন ইমান হাঁহি ধেমালিকৈ থাকে, মানে বহুত ভাল বা কিবা তেনেকৈ বুলি ভাবিছিলোঁ। কিন্তু যে এনেকুৱা এটা প্ৰব্লেম বুলি নাজানো নহয়। ইণ্টাৰভিউটো চাই পেলাইহে গম পালোঁ যেন কিমান দুখ। মানে গিয়েকে কৈছে 10 জন মাৰি পিনে ভিতৰত ভৰাই থৈ কৈছে, ৰাতিপুৱাই মাৰিবলৈ ষ্টাৰ্ট কৰি দি কৈছে। কেনেকুৱা হ'ব লাগিব? মইতো সেইটোতো এতিয়া মোৰ ইমান খং উঠিলে। মই কাৰণ কেলৈকে জানমণিক মই বহুত ভাল পাওঁ। তো এতিয়া জানমণিৰ কথা এইখিনি শুনিলোঁ নহয় ন, মই সেইটোক মই এইটো কালপিতটোক কলকাতা সেইটো যোনটো বিয়া পাতিছিলে নহয়, এতিয়া তাক এনেকুৱাখিনি কৰিলে, তাক কালপিতটোক পালে মই গৌৰবিতন দিম আকৌ দেই। এইটো সঁচা কথা কৈছোঁ। জানমণি তুমি এইটো বেয়া পালেও পাবা, মই নাজানো, কিন্তু তাক মই কিন্তু গৌৰবিতন দিম আকৌ। তোমাক কেলে এনেকুৱাখিনি কৰিব? হা, এইটোতো কৰিব নালাগে নহয়। ইমান ধুনীয়া এজনী ছোৱালী, ইমান বগা, ইমান শকত পাকত, আমি এতিয়া জানমণি বুলি ক'লে ৰ'বই নোৱাৰো। আগতেতো আমি জানমণি বুলি ক'লে একদম কেনেকুৱা, একদম জানমণি বুলি ক'লে জানমণি প্ৰত্যেকটো মানে CD ডিছ নোচোৱাকৈ থাকিবই নোৱাৰোঁ। সি নি পিনে ইমান ধুনীয়া ছোৱালীজনীক মানে সি বৰবাদ কৰিলেগৈ জীৱনটোৱে। হ'লেও তুমি টেনশ্যন নল'বা জানমণি, মই আছোঁ, মই তোমাক বিয়া পাতিম। এইটো কোনো উপ্লিঙে কৰা নাই। কাৰণ কেলে বৰষাৰণীয়ে দেখোন সেইটো তালৈ বিয়া পাতিছে দেখোন ভাস্কৰলৈ। আপোনালোকে চিন্তা কৰক, মই কেলে নোৱাৰিম এইটো তোমাক বিয়া পাতিবলৈ। খালি তুমি ৰাজি হ'লেই হওক, মই কিন্তু বিয়া খালি মই অকণমান দুখীয়া খালি দেই, এইটো খালি তুমি মেনেজ কৰিব পৰা নহয় নাজানো, কিন্তু মই খালি অলপ দুখীয়া। তো সেইটো কথা বাদ দিয়কচোন বাৰু। মানে ইমান মানে তোমাক ইমান ঠগিব পাৰে নে বাৰু মানুহে? তো এইটো নয়ন নীলিমক ঠগি দিলে তোমাক। আমিতো নয়ন নীলিমৰ লগতে বিয়া হ'ব বুলি ভাবি আছিলোঁ। নয়ন নীলিমক ইমান ঠগি দিব নালাগে নহয় এইটো। এই টক শ্ব'টোত মই যোৱা বছৰটো টক শ্ব'টোত সেইটো নয়ন নীলিমৰ বন্ধু চিনেমাখন যেতিয়া ওলাইছিলে নহয়, তেতিয়াহে গম পালোঁ কথাখিনি। ইমান ঠগিব নালাগে নহয়, ছোৱালী জীৱন হয়। ছোৱালী জীৱনটো ইমান ধ্বংস কৰিব নালাগে নহয়। মই নয়ন নীলিমতো যোৱা বছৰ এইটো ইণ্টাৰভিউটো চাইহে গম পালোঁ কিমান ৰহস্য। অসমবাসীটো চবেই গম পায় এইটো নয়ন নীলিমৰ লগতে বিয়া হ'ব বুলি চবেই গম পাইছিলে, কিন্তু সি ইমান ঠগৰামী বুলি ভবা নাছিলোঁ আকৌ দেই। কিন্তু তোমালোকে এইটো ইণ্টাৰভিউটো পাতিছিলে, এইবোৰ প্লেনিং কৰি পতা গৈছিলে নেকি কিন্তু নাজানো আকৌ দেই। মানে আমি প্লেনিং বুলি ভবা নাই, কিন্তু মই এইটো বন্ধু চিনেমাখন আহিছিলে যেন সেইটো কাৰণে ৰিলিজ দিবৰ কাৰণে বা কিবা আমি প্লেনিং বুলি তেনেকৈ মানে এটা মুহূৰ্তত ভাবিবলৈ বাধ্য হৈ গৈছিল। কাৰণ কেলে তাৰপিছত আকৌ কল ৰেকৰ্ডিংটা ভাইৰেল হৈ গৈছিলে নে তোমালোকৰ? যেন কৈছে এইটো নয়ন নীলিমে কৈছে বা চেমন্তিকা মানে এনেকৈ কৈছে বোলে মোৰ বন্ধু চিনেমাখন ৰিলিজ হ'ব, প্ৰিমিয়াৰ শ্ব' তাৰ চাবলৈ মাতিছোঁ বুলি এনেকৈ ফোন কৰিছিলে নহয়। তেতিয়া যেনিবা তোমাৰ গা বেয়া আছিলে, তুমি আহিব নোৱাৰা বুলি ক'লা। তো তেনেকুৱা ইমান ঠগৰামী হ'ব নালাগে নহয়। কেলৈ ঠগি দিলে বাৰু? আমি ৰাইজে যোনটো জানিছোঁ, যোনটো বুজিছোঁ সেইটো কথা কৈছোঁ দেই। নয়ন নীলিমৰ লগত মানে তোমাৰ মানে বিয়া হ'ব বুলি আমি চবেই গম পাওঁ, আমি চবেই গমে এনেকৈ ভাবি থাকোঁ। তো সেইটো যি হ'ল বাৰু। তাৰপিছত হ'লেতো তোমাৰ আকৌ নেক্সট তোমাৰ জীৱনটোলৈ হাঁহি বিৰিঙি আহিছিলে ন। তো আকৌ সেইটো কলকাতা সেইটোৱেনো কেলৈ ইমান ঠগি দিব লাগে নে বাৰু? মই তাক পালে গৌৰবিতন দিম আকৌ। কাৰণ কেলে মই যাক ভাল পাওঁ নহয় ন, এই ভাল পোৱা মানুহগৰাকীক যদি কোনোবাই কিবা অত্যাচাৰ কৰিব, কোনোবাই কিবা কৰে, মই কিন্তু সহ্য কৰিব নোৱাৰোঁ। মই টক শ্ব'টো চাই মই ৰ'বও নোৱাৰিলোঁ। মই কালি গোটেই সম্পূৰ্ণ টক শ্ব'টো চাইছোঁ, গম পাইছা নাই? এইটো সাক্ষাৎকাৰটো মই সম্পূৰ্ণ চাইছোঁ। মই চাই সেয়া ৰ'ব নোৱাৰিলোঁ আকৌ। মই এতিয়া মানে এতিয়া ভাবিছিলোঁ আৰু মানে তুমি আকৌ বিয়া বা পাতা নাপাতে, কিন্তু হ'লেও মই পাতিম। মই এইটো তোমাক মই প্ৰস্তাৱটো দিলোঁ, কিন্তু প্ৰস্তাৱটো এইটো তুমি কেনেকৈ গ্ৰহণ কৰা কি কথা নাজানো, কিন্তু ৰিপ্লাই এটা দিলে ভাল পাম আৰু। কিন্তু মই সমগ্ৰ অসমবাসীক এইটো কথাটো কৈ দিছোঁ, এইটো ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব দেই, ঠিক আছে? তো শ্বেয়াৰ নকৰাকৈ নাথাকিব আকৌ, তো শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ নকৰাকৈ নাথাকিব আকৌ। আপোনালোকক মই এইটো বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, তুমি শ্বেয়াৰ কৰি দিয়ক, যাতে এইটো জানমণিয়ে মোৰ এই ভিডিঅ'টো চাব পাৰে। তেতিয়াহে গম পাব মনৰ ভাৱটো নহ'লে কাক প্ৰকাশ। মোৰ ফোন নাম্বাৰ নাই, ফোন নাম্বাৰটোৰ কাৰণে ডাইৰেক্ট ফোনে কৰিলোঁ বা ইনষ্টাগ্ৰামত মেছেজ কৰিলোঁ, কিন্তু একো ৰিপ্লাই নিদিয়ে। সেইটো কাৰণে ৰিপ্লাই নিদিয়া কাৰণটো এইটো মানে ঢেৰ অসংখ্য মানুহে মেছেজ কৰি থাকেতো, সেইটো কাৰণে মই সেইকাৰণে এইটো ডাইৰেক্ট ভিডিঅ' প্ৰস্তুত কৰি ডাইৰেক্ট কৈছোঁ যেন মই চেমন্তিকা শৰ্মাক বিয়া পাতিম, আৰু যদি আহে যদি মই আনিম। কিন্তু খালি মই আকৌ দুখীয়া কাৰণে সম্পূৰ্ণ কথা কৈছোঁ। মই কিন্তু দুখীয়া মানে মই খেতি কৰোঁ, আপোনালোকে দেখিছে এইবোৰ খেতি কৰোঁ। সেই পাহাৰখন ওচৰতে যাম, পাহাৰ কিনা মানুহ। আৰু আমি মানে কথা যি কওঁ ন আমি অপেন কৰোঁ, একদম খোলা খুলি কথা। মই এইটো জানো যে ভাল পোৱাটো কোনো অপৰাধ নহয়,
তো সেইটো কাৰণে মই নিজৰ কথাটো মই এইটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। ভাল পোৱাটো কোনো অপৰাধ নহয়। মানে মই আৰু মোৰ কথাটো কৈছোঁ যেন মই চেমন্তিকাক বিয়া পাতিম বুলি, এইটো মই মোৰ কথাটো কৈছোঁ, কিন্তু সি কি কয় নাজানো। কিন্তু তাৰ মানে ৰিপ্লাইটো পালেহে গম পাম, ঠিক আছে। তো অসমবাসী ৰাইজক এইটো খালি অনুৰোধ জনাইছোঁ মই, আপোনালোকে যিমান পাৰে সিমান এইটো ভিডিঅ'টো শ্বেয়াৰ কৰিব খালি দেই। শ্বেয়াৰ নকৰাকৈ নাথাকিব আকৌ, যাতে এইটো চেমন্তিকা মোৰ ভিডিঅ'টো মুঠত দেখিব পাৰে মই যেন মানুহজন, মই কৈছোঁ যেন বিয়া পাতিম বুলি। খালি কেনেদৰে কি লয় নাজানো, কিন্তু মই কিন্তু বহুত ভাল পাওঁ। খালি মোৰ টক শ্ব'টো চাই একদম বহুত দুখ লাগিলে, ইমান অত্যাচাৰ কৰি ৰাতিপুৱাই মাৰিবলৈ আৰম্ভ কৰি দিয়ে বুলি কৈছে। চুৱে পাইছে নেকি আপোনালোকে? ৰাতিপুৱাই হা, যেতিয়ালৈকে মহিলাক যেতিয়ালৈকে আই জ্ঞান নকৰিব তেতিয়ালৈকে আমাৰ ইয়াত অন্যায় অত্যাচাৰ গোটেই বাঢ়ি গৈ থাকিব, ঠিক আছে। তো সেইটো কাৰণে মহিলাক মহিলা দৃষ্টিৰে চাব লাগে হা। এইটো কা পুৰুষ নেকি, মূৰ্খ নেকি? এইটো কাউপিতটোক মই গৌৰৱন দিম, মই এইটো সঁচা কথা কৈছোঁ। মই জানমণিক বহুত ভাল পাওঁ, কিন্তু মই আপোনালোকৰ আগত মই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ, আপোনালোকে শ্বেয়াৰ কৰিব। আৰু জানমণিয়ে মানে এইটো কেনেদৰে গ্ৰহণ কৰে কিন্তু নাজানো, কিন্তু মই হ'লেও ৰিপ্লাইলৈ বাট চাই আছোঁ। কিন্তু মই ৰিপ্লাইটো পাম বুলি মই আশা কৰিছোঁ। এইটো মোৰ মুঠতে ৰিপ্লাইটো পাম বুলি মই একদম বহুত আগ্ৰহে বাট চাই আছোঁ। কিন্তু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক দেই।